ড্ৰাগছ মাফিয়া আটক কৰিছে ৰাইজে। নিশ্চয় আৰক্ষীক অৱগত কৰা হ'ল, আহি আছে। নিশ্চয় আপোনালোকক আমি গোটেইখিনি দেখুৱাই যাম। আৰু এই মানুহজনৰ গড় কাৰ্বি আংলঙত গজালিঘাট কোনখিনিত গড় আপোনাৰ? কাৰ্বি আংলং হয় হা, কাৰ্বি আংলং। আপোনাৰ নামখিনি? বাবাৰ নাম? ইয়াত যেন ড্ৰাগছ সহৰে আপোনালোকক মানুহে আটক কৰিছে, ইয়াৰ মানুহ আছে নেকি নিগমৰ? আছে, নাম জানে নেকি? আলি আৰু কি? কোন দাদা? কওকচোন, মানুহ কোনে কোনে আছিলে আমাৰ এইখন? ইয়াত মানুহ আমি ক'ব নোৱাৰো, 3টা মানুহ পাইছো। আমি দলং ওচৰত গৈছো, পণ্ডিগাট বজাৰত যাব বিচাৰি আছো। তাৰপিছত তাক পাইছো 3টা মানুহ, সিহঁতক কাৰবাৰ কৰি আছে। মতলব কাৰ্বি আংলঙৰ কেইজন আছিলে? আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ কেইজন আছিলে? হোজাই ডিষ্ট্ৰিক্টৰ মানুহ আমি নাই, সিহঁতৰ 3জন। কাৰ্বি আংলঙৰ মানুহ 3জন মানুহ পাইছো। 3জন? সিহঁতৰ 3জন পাইছো। এই মালখিনি ইয়াত আনকচোন দাদা, ইয়াত আনক, মালখিনি আনক। কোনোবা তাক আক্ৰমণ কৰিব নালাগে দেই, মালখিনি হাতত লওক। এই মালখিনি যেন ইয়াত কেইটা কণ্টেইনাৰ পোৱা গৈছে? 2টা। কাৰ এইটো? হে, আপুনি দিব আহিছিলে না? সেই মানুহজনে দিব আহিছিল? এই মানুহজনৰ নাম কি? ইক্ৰাম আলী। নিগমৰ মানুহ? নাম্বাৰ আছে তাৰ? মোবাইল নাম্বাৰ কওক। কওক, মোবাইলটো চাই দিয়ক, নাম্বাৰটো কৈ দিয়ক। তুমি মালটো হাতত নলওঁ। তুমি কিয় মালটো হাতত লৈছে? দিয়ক তাৰ মাল হাতত দিয়ক। কেলা মৰিব বিচাৰিছে নেকি? হে, কিয় তুমি তাৰ মাল হাতত ল'ব লাগে? তাৰ মাল তাৰ হাতত ল'ব লাগে, তুমি কিয় হাতত লৈছে? মৰিব মানুহ কেলা, এনেকা ল'ব নাপায়। মাল হাতত নল'ব, যাৰ মাল তাৰ হাতত থাকিব লাগে। আমি আমাৰ হোজাই এছপি ছাৰক দিম। কিয় তুমি মাল হাতত ল'ব লাগে? নাম্বাৰটো কওক। নম্বৰটো আৰু একজন দাদা তাতে আছে। দাদাক ফোন মাৰক, আমাৰ নাম্বাৰ লাগিবই। আমাৰ এইখন নাম্বাৰটো কওক। আমাৰ তাত নাই না, আমাৰ তাত কেনেকুৱা থাকিব নম্বৰ? কাৰ পৰা লৈছ মাল? মাল কোনে দিছে? ইক্ৰাম। কোনে দিছে? ইক্ৰাম মানুহ চিনি পায়? আমাৰ নিগমৰ মানুহ। কাৰ্বি আংলঙৰ কেইজন আছিলে? আমি 3জন আহিছিলোঁ। 3জন আহিছে। কিহৰ কাৰণে আহিছে? ড্ৰাগছ ল'ব আহিছে। এইটো বিক্ৰী কৰে না খায়? এইটো খায় আপোনালোকে? আৰু আমাৰ নিগমৰ কেইজন? শুনক, কাৰ্বি আংলঙৰ 3জন, আমাৰ নিগমৰ আছিলে। নিগমৰ 2জন আছিলে, নাম কি? ইক্ৰাম আৰু সেই মানুহজনী ইয়াত কাৰ্বি আংলং কিবা আনিব গৈছিলে। চিনি পায়? দাদা কওক, মানুহজনীৰ নাম কওক না। মানুহজনী মই চিনি নাপাওঁ। সিহঁতক 3জন পাইছো, আমি 4টা আছো। মানুহ সিহঁতক সোধক। আমি বস্তুখিনি দেখুৱাই যাম। ইয়াত আমাৰ অঞ্চলৰ ৰাইজ আছে, নিগম অঞ্চলৰ বিডিবিৰ মানুহ আছে, এইখন অঞ্চলৰ যুৱক ৰাইজ আছে, যমুনা মৌডুঙ্গা কৃষিবাম নিগম। আর আমার হুজাই জিরাল এসপি স্যারের কাছে এটা অনুরোধ, আর দেবস্থান মুড়াদার স্যারের কাছে অনুরোধ, এই বাগানত এদিনের কারবার নহয়, সদায় ড্রাগছ মাফিয়া কেইজন আহে, জোয়ার বিজনেস চলে, নিশ্চয় দেখিছে। দাদা আপোনাৰ কাৰ্বি আংলঙৰ গজালিপাৰ দেউতাৰ নাম কি কৈছিলে? কি? আপোনাৰ নাম? ঠিক আছে। এইবিলাক কাৰবাৰ আৰু কৰিব নেকি? ঠিক আছে, হ'ব। আমি ছাৰ মাতিছোঁ, পুলিচ আহিব, আপোনাক আইনমতে যি কৰা লাগে কৰিব। আৰু যেইকেইটা মানুহ আছিলে আপুনি নাম অৱগত কৰি দিব। হা, থেংক ইউ।